নিখিলৰ ষ্টৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়াহে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে অতি সোনকালে পাই থাকিব। নিখিলৰ ষ্টৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে ইয়াত আমি কিছুমান গানৰ বিষয়ে কথা পাতোঁ। আজিও এটা গানৰ ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল আইকনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাই থাকিব। আপোনালোকে জানেই, আজি আহক আৰু এটা গানৰ বিষয়ে কথা পাতোঁ। লেটছ ষ্টাৰ্ট। Hey everybody, মই বাস্তৱ আৰু এয়া মোৰ ভাই আহান দেই। তো বাস্তৱে হ'ব কিবা আমাৰ তাতে কি হাই টাইপে কেলা তই কথা ইমান দমত কিয় কৈছ? তোৰ কিবা বাপেৰে ঠাৰ খাই থৈছোঁ নেকি? আজি বোলে তোৰ গান চাইছোঁ নহ'লে পাছত নাচামে চালা মকেল। লাগিব গণ্ডগোল আমাৰে গানটোৱে লগাই দিব হুলস্থুল দুজনী নামনি লগাই খলকনি গানত তালে তালে নাচে বুঢ়া বুঢ়ী মই হলো শিৱসাগৰ আহান হওক বিলবাৰীৰ পিছতে লগাই দিলে গৰ্বৰ। অলপ বেছি হ'ল নেকি? নাই নাই নাই, কথা কোৱা বৰ কামো পিছে কম নহয়। আজিকালি গায়কবিলাকৰ কি হৈছে, কিছুমানেতো অকল নাম কয়, ইটো গোটেই একদম নিজৰ বায়'ডাটাই দি দিছে ন। তাৰমানে কি হয়, ইয়াক মানে কোনেও নুশুধে কিজানি বা ক'তো কিজানি একো সেই কৰি পোৱা নাই। মানে ধৰক কোনোবাই নাম সুধিলেও কিছুমানে ভাল পায় মানে সেইকাৰণে ধৰক কোনোৱে নুশুধে, উপজিচিয়ে নামটো কৈ দিছে বা বায়'ডাটা দি দিছে। আৰু কি অলপ বেছি হ'ল মানে বহুতেই হৈছে, তথাপিও উপায় নাই, আজি কৈছে শুনিবতো লাগিবই। জুবিনদাৰ আগতে মৰিলং কিয় লাগিছিল মই গম পোৱা নাছিলোঁ। এতিয়া যেতিয়া তোৰ গানটো শুনিলোঁ ন, মই গম পালোঁ তোৰ কাৰণে জুবিনদাৰ মৰিলং লাগে। মানে কি হয়, এইবিলাকতো কোনোৱে গান নাচায়। যেতিয়া ডাঙৰ আৰ্টিষ্টৰ মানে কি হয় প্ৰফাইল পিকচাৰ লগাব তেতিয়া ধৰক সকলোৱে চাব, সেইকাৰণে ইহঁতে এইবিলাক গান বনায়, একদম থাৰ্ড ক্লাছ মানে। মানুহৰ মন উৰণীয়া উৰিবই, এটা তোৰ ক'লে কি হ'ব? পাপনদাৰ মন উৰিবও পাৰে, পাপনদাৰ বান্ধি ৰখা নহয়, সেইটো পাপনদাৰ হেৰি, তাত এটা ক'ব লগা একো নাই নহয়। আৰু যি কিমান কি আছে গানটো গোটেইখিনি শুনিলে আপোনালোকৰ খং উঠি যাব। শুনি দিয়কচোন কিমান কি কৈছে। বাপৰে থাৰ্ড ক্লাছ গায়ক মানে ইও। কুচুম দাই দেখো বেলেগক ডিস্কলৈ যাব হাক দিলে বাধা দিলে কি হ'ব, নিজে দেখো ডিস্কলৈ গৈছে। আৰু নীল আকাশৰ মাছ মাৰিবলৈ টেলেণ্ট নহয়, সেইকাৰণে সোধাতে আহিছে তোমাৰ দৰে বেলেগৰ হেৰি কৰি পেলাই হেৰি কৰা শুনে নহয়। এইবিলাক গান বনোৱা একো প্ৰয়োজনে নাই, ভাল গান বনোৱা, নিজক পৰিচয় দিয়া, সেইটোৱে। বেলেগৰ নাম লৈ পেলাই গান বনালে কি হ'ব, একো লাভ নাই। ৰাকেশৰ লগত কিয় যাব লাগে বহুতে জানাই নহয়। আৰু কি গোৱা জীপৰ বিৰত জাকৈ মাৰিবলৈ ৰাকেশক লগ কৰিব নালাগেতো। আৰু বহুত থাকে তাৰে, কোনোবা এজনক লৈ গ'লে হ'ল, অকল ৰাকেশ আছে নেকি? আৰু কি চেল্ফি ল'বলৈ কি মণ্টুমণিৰ কিনো হয়, মণ্টুমণি গায়ক হয়, তথাপিও আৰু এটা গান উলিয়ালে বুলি আৰু মণ্টুমণি লগ পালে চেল্ফি ল'ম নাই? তোৰ দৰে পাগল পাইছ। আহিবি মইনা বহুতৰ মৰম পাবি, মাতিলে আহিলে মইনা ধ্ৰুৱ দেখা পাবি, টেক্সি গাড়ীত উঠিবি মইনা কাৰ্বি আংললৈ আহি মোক লগ কৰিবি, মোৰ নামটো জানি থবি শংকৰ দেৱী, মোৰ নামটো জানি থবি শংকৰ। ইয়াৰ নামটো কি? শংকৰ দেৱী। শংকৰ দেৱীও নাম থাকেনে? বাপৰে, মাক বাপেকে কিন্তু ভাল নাম ৰাখিছিল দে, শংকৰ দেৱী। মানুহজনে সেইটোৱে হয়, ঠিকেই আছে। বাকী আৰু কি গুৱাহাটীলৈ আহিব মানে কি ক'লে, মানে কি হয় লিৰিক্সটো ইমানেই লগাইছে, অটিটিউনত একদম অটিটিউন ফসাই দিছে মানে। বাপৰে বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ সৰু, তিল পিঠা ঘিলা পিঠা নাৰিকলৰ লাডু, ৰাতিপুৱা শুই উঠি খাই লাগে বাৰু, তীখৰ মুখৰ দৈ বিলবাৰীৰ গুৰ, খাই লৈ গাঁৱত দেখা ছোৱালী কৰে চুৰ।
য'ত ত'ত মানে যি টি লিৰিক্স লগাই দিছে আৰু এইটো অলপ আগতে যে ক'লে বোলে লাও খা বেঙে নাখা সেইটো দেখো বহাগ বিহুত গৰুক যেতিয়া নোৱায় ন তেতিয়াহে সেইটো লিৰিক্স কয় ই মানে কি একদম গানতো একদম ছোৱালী নোৱাই আছে নেকি সি হ'বও পাৰে ছোৱালী নোৱাই আছে সেইকাৰণে সেইটো কৈছে পাগল মানে একদম গান এইবিলাক কিবা গান হ'ল নেকি আৰু গানত সেইবিলাক কিহৰ কি মানে এইবিলাক ৰেপ ভাল ৰেপ কৰ কি ৰেপ কৰিছে পাগল চব চ' ফ্ৰেণ্ডছ ভিডিঅ'টো সমাপ্ত কৰিব লাগিব কাৰণ ধৰক ইয়াৰ যেতিয়া আৰু যদি মই অলপ সময় গানটো শুনো ন মই পাগল হৈ যাম মানে ক'ৰ কি লিৰিক্সত গানবিলাক গাইছে ন পাগল কৰি দিছে আৰু তাৰ নাম বোলে কিবা শংকৰ দেৱী শংকৰ দেৱী নহয় দেৱী হয় মই ধেমালি কৰিছিলোঁ কাৰণ মই আগতেও কৈছোঁ আমাৰ এই ভিডিঅ'সমূহ মানুহৰ সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে হয় কোনেও যাতে চিৰিয়াছলি নলয় কাৰণ তেওঁৰ কিছুমান ফ্ৰেণ্ডো থাকিব পাৰে সেই গায়কজনৰ চ' মোক ধৰক ক্ষমা কৰি দিব যদি কেতিয়াবা কিছুমান শব্দ বেয়াকৈ কোৱা গৈছে মোক ক্ষমা কৰি দিব ভুল ধৰি নাথাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব যদি বেয়া লাগিছে আনলাইক কৰিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্টত জনাব কেনেকুৱা পাইছে আৰু তাৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে তাৰ কাষত এটা বেল বটন আছে সেইটো ক্লিক কৰি দিব কাৰণ সেই বেল বটনটো ক্লিক কৰিলে আপোনালোকে নতুন ভিডিঅ'সমূহ আমাৰ পাই থাকিব আৰু আমাৰ হোৱাটছএপ নাম্বাৰটো হ'ল 6003111449 স্ক্ৰীনত দিয়া আছে আৰু আপোনালোকক আৰু ভিডিঅ' বনাই যাম আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জয় আই অসম।